শৰীৰ ভাল থাকিলে যেনেকৈ কামৰ স্পৃহা বাঢ়ে, তেনেকৈ মনো হৈ থাকে ফূৰ্তিযুক্ত, সতেজ আৰু মন ভাল থাকিলে সকলো বস্তুৱেই ভাল লাগে। ইয়াৰ উপৰিও সুস্থ, সুন্দৰ আৰু ফিট শৰীৰ সকলো মানুহৰ বাবেই কাম্য। সুস্থ থকাৰ কিছু নিয়মাৱলীৰ ওপৰতে আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। নিয়মিত আৰু পৰিমিত খাদ্যাভ্যাস গঢ়ি তোলক। খোৱাৰ তালিকাত আঁহযুক্ত খাদ্য বঢ়াওক। আমিষ আৰু চৰ্বিজাতীয় খাদ্য কমকৈ খাওক। ভজা পোৰা আৰু ফাষ্ট ফুড জাতীয় খাদ্য পৰাপক্ষত বন্ধ কৰাই উত্তম। খাদ্যৰ আৰম্ভণিতে 1 পৰা 2 গিলাচ পানী পান কৰক। খোৱাৰ শেষত অন্ততঃ 1 পৰা 2 ঘণ্টা পাছত পানী পান কৰক। মাংস, দোকানৰ পৰা কিনা মিঠাই, ঘিউ, মাখন, ডাল আৰু ডালজাতীয় খাদ্য কমকৈ খাওক। ফল-মূল আৰু শাক-পাচলি বেছিকৈ খাদ্যৰ তালিকাত ৰাখক। একেবাৰে বেছি খোৱাতকৈ অলপকৈ বাৰে বাৰে খাব পাৰে। ৰাতিৰ আহাৰ সোনকালে কৰা উচিত। খোৱাৰ 1 পৰা 2 ঘণ্টাৰ পাছত টোপনি যোৱাৰ অভ্যাস গঢ়ি তোলক। সুস্বাস্থ্য আৰু ফিগাৰৰ বাবে নিয়মিত আৰু পৰিমিত টোপনিৰ প্ৰয়োজন। দিনত টোপনি যোৱাৰ অভ্যাস ত্যাগ কৰি ৰাতি সোনকালে টোপনি যোৱাৰ অভ্যাস গঢ়ি তোলক। প্ৰতিদিনে 6 পৰা 7 ঘণ্টা টোপনিৰ অভ্যাস গঢ়ি তোলক। যিসকলৰ মেদ বা পেটত চৰ্বি বাঢ়িছে, সিহঁতে নিয়মিত আৰু সঠিক ব্যায়াম কৰিব পাৰে। ইয়াৰ বাবে এজন ফিজিঅ'থেৰাপী বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পৰা যায়। মনত ৰখা দৰকাৰ যে ভুল ব্যায়াম আৰু অনিয়ন্ত্ৰিত জিম এক্সাৰচাইজে আপোনাৰ সমস্যা আৰু বৃদ্ধি কৰিব পাৰে। প্ৰতিদিনে সমতল ঠাইত খোজ কঢ়াৰ চেষ্টা কৰক। মনত ৰাখিব, খোজ কঢ়া সৰ্বোৎকৃষ্ট ব্যায়াম। নিয়মিত অন্ততঃ 1 পৰা 2 ঘণ্টা খোজ কঢ়াৰ অভ্যাস কৰক। ৰাতিপুৱাই টোপনিৰ পৰা উঠাৰ অভ্যাস গঢ়ি তোলক। স্কুল, কলেজ বা অফিচলৈ যোৱাৰ আগতেই গা ধুই পেলাওক। বেছি ওখ তলালৈ উঠাৰ দৰকাৰ নহ'লে লিফ্টৰ পৰিৱৰ্তে চিৰি ব্যৱহাৰ কৰক। আপোনালোকে আমাৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।